হেল্ল' গাইজ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ। আজি আহিছোঁ আমি জামুগুৰি বিজয় বৰদলৈ সুন্দৰ মহটো দেখাম বুলি। সম্পূৰ্ণ ভিডিঅ'টো চাব, আপোনালোকে ভাল পাব। যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। চাই লওক সুন্দৰ এটা মহ বিজয় বৰদলৈ জামুগুৰি। বলক আজি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ। যাম আমি এতিয়া বৰ্তমান কি নদী পাৰ হৈ আহিছোঁ। বিজয় বৰদলৈ জামুগুৰি। বিজয় বৰদলৈ জামুগুৰি মহটো চালক শিংযোৰ ঘূৰিছে নেকি? চালক মহটো কি সুন্দৰ মহ। হে মাটি সানে ন? সুন্দৰ এটা মহ। এয়া জামুগুৰি বিজয় বৰদলৈ তুমগলীয়া মহটো সুন্দৰ মহ। আপোনালোকে এটা দেখিছিলে 12 বজাত। চাই লওক এই বছৰ আৰু সুন্দৰ হৈ আছে মহটো। দেখা স্বাস্থ্যটো চাই লওক কি সুন্দৰ হৈ আছে। হাল দি থৈ দিয়ে মহটো। খোৱাটো আকৌ ভাল নহয় মহটো ন? সুন্দৰ এটা মহ। চাই লওক জামুগুৰি বিজয় বৰদলৈ। ফাঁকি দিয়া নহয় দে, কি মজাকে কি কয় নহয়, নিজে খাই আছে। এনেকুৱা মোৰ নাই ক'ব যি ভাগৰ মায়ে বা এখন এখন নদী পাৰ কৰা মোৰ কথা নহয়। চেহেৰা বনালে মোৰ কাম নাই। যিটো চেহেৰা ধৰ হাৰি লগত চুজালো হয় নে নহয়? সেয়া ধৰ চেম্পিয়ন লগত চুজালো। আৰু এইটো চেহেৰা চুজা নাই, এইটো চেহেৰা আছিল। এইটো চেহেৰা আছিল ন? অকণমান মোটা হ'ব লাগিছিল আৰু ধুনীয়া লাগে। আৰে ভগৱানে যিটো দিব সেইটোৱে তই মই বিচাৰি হ'ব নেকি? আগতীয়াকৈ নাই নিউজ পায়। চালক সুন্দৰ এটা মহ। চালক বিজয় বৰদলৈ জামুগুৰি কেনেকুৱা আদিত ৰাখিছে। চালক এইবিলাক চাৰি চাইডে পানী নদী আছে ওচৰত। এনেকৈ যাব, এদিকে যাব নালাগে। এতিয়া এনেকৈ বৰালি মাৰি হয়, এনেকৈ ডাইৰেক্ট ঘূৰি মাথাত উঠিব নহয়, ডাইৰেক্ট পাঁচআলি ওলাব। পাঁচআলি পৰা ডাইৰেক্ট চিধা সেইটো ৰাস্তা। বেছি দূৰ নহয় ন? এই দাদাই মহ ৰাখে। চাই লওক এইজন দাদা মেইন মালিক ক'ব গ'লে। ঐ দাদা এবাৰ কি ক'ব মহটো? ৰাইজে য'ত এতিয়া নিব খোজে এতিয়া গাঁৱৰ ল'ৰাবিলাকে কৈ আছে আজি আহিবা আহাৰকৈ যাব লাগে। সময় আহক, সময় আহক, ভগৱানে চবকে ভালে বোলে আহক। এইটো মোৰ সম্পত্তি নহয় নহয়, ৰাইজৰ সম্পত্তি। ৰাইজৰ সম্পত্তি হয় নে নহয়? ৰাইজে নখ চুকালে নৈ বৈ। সেইকাৰণে কৈছোঁ চবে ভালে ভালে থাক, যাতে মোৰতো সুস্থ হৈ থাকক। তাকেনো কি ক'ম মই, মোৰতো আহাত গৈ যোৱাই মতলব এটা হয়। কি হয় মালিকৰ ভাষ্য শুনিলে আহাতগুৰি 1 তাৰিখে আহাতগুৰিতে লৈ যাব মহটো। আৰু 12 বজাত 26 মিনিট যুঁজি পেলাই মহটো হাৰিছিলে। কিন্তু কোনে কোনে খেলখন চাইছে কমেণ্ট এটা কৰি দিব। এনে মোৰতো ঠাণ্ডা ন? কি সুন্দৰ মহ। চাই লওক জামুগুৰি বিজয় বৰদলৈ সুন্দৰ এটা মহ। চাই লওক সুন্দৰ মহ দেই। ৰাইজৰ মাজত এয়া ধুমগলীয়া মহ। জামুগুৰি হাটৰ 4 চাইডে নদী, মাজত আছে মহটো পামত। সুন্দৰ মহ, ধুমগলীয়া মহ। ৰাইজে দেখিছেই, চাই ল'ব। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। কিমান কষ্ট কৰি আছোঁ ইমান দূৰত। চাই লওক সুন্দৰ মহ। মালিকে কেনেকৈ লৈ আছে। একো নহয় ন?
লাই লৈ গ'লো এইখন এইটো ফুল জ্ঞানী লাই চাব পাৰোঁ চাই লওক সুন্দৰ মোৰ চিলকি বহে হাত আছে লাগে ন নাকটো ধোৱাত হেৰি নহয় ন গমেই পাইছোঁ ফিল্ডত দুইটা ধৰিব পাৰোঁ এই লগতে আহিছে দাদা অলিটকা ঠাণ্ডা দেই মোৰ ইয়াত সজা মোৰ দেই বেলেগ মহৰ ওচৰত এনেকৈ যাবা নোৱাৰা একো নকয় একো তাত একো নকয় ন চাই লওক সুন্দৰ মোৰ নহয় নহয় এই প্ৰথম দিলঙা হে চবত দিলঙা বোলো এইটো বেলেগে নাই নাপায় না নম্বৰ ভালে যোৱা বছৰ মই বনাইছিলোঁ বৈদ্যবাৰীত প্ৰথম এবাৰ প্ৰথম পাইছোঁ এবাৰ প্ৰথম আকৌ যুঁজৰ আগত আকৌ পাম তাৰপিছত আকৌ পাম পায়ে থাকিম আৰু থকালৈকে পায়ে থাকিব নহয় 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 এই সুন্দৰ মদ চাই লওক মিষ্টাৰবিলাকে যে পাগলা হৈ যাব এইটো মোৰ নোকোৱাকৈ গ'ল বুলি হয় মাছ চাছ আছে নাই নেকি বিলত পূৰা আছে ন হ'বহে মাছ হয় পোনা মাছ আপোনালোকে কিনিব নালাগে হ'বলা মাছ মই মাছ নিকিনো নেকি ন চাৰি পাঁচটা পাতি থৈ দিয়া নে শিঙা মাছ লৈ এতিয়া নলয় নলয় ন নিজে ল'ব আৰু দিলে নিজে ল'ব এই যোৱা বছৰ ই বহুত ধান খাইছিল নেকি এই ডিঙি ডাকটো যে এইটো কোনটো এইটো গাড়ী মাছ এইটো যে এইটো গাড়ী মাছ আৰু লগতো লগতো নাই এইটো লগতে জাকাই দিছিলোঁ অঁ এই গাড়ী মাহটো সিটো এতিয়াও ভালে হোৱা নাই এইটো ভাল নহয় তাৰ বহুত যাব লাগিব বেছিটো নহয় মই চাইকেল মাৰি ঘূৰি ফুৰোঁ যোৱা বাজতে আমি এদিকে গ'লে তাত ওলাই পাম ওলাই যাবি নন্দ ডেকা হৈ পেলাই ধৰ এদিকে যাবা অঁ সেই নন্দ ঘৰ এই ৰাস্তা আছেই টেনশ্যনে কৰিব নালাগে সেইফালে ঢাৰি মোক ঘূৰাবি ছটাগড়টো ঘূৰাব পাৰিবি অমেনতো বুদ্ধ ডেকা আছেই তোৰ 5-6টা মোৰ যদি ভৰাই বোলে আজি নাযাম বেলেগ দিনা যাম এইকেইটা মোক কৰিবলৈ ঘৰত যাব হয়নে নহয় জাকি মোৰটো যোনে দি আছে এইটো যোনে সেই জাকি মোৰটো দি আছে এইটো দি আছে হয়নে নহয় আমাৰ এইটো চোটো মোক এটা দিয়া নাই দেই ডেম্পুলো দিয়া নাই এইটো বুদ্ধ ডেকা মোৰ নাই নাই বুদ্ধ ডেকা আৰু এটা ল'লে এই আৰু এটা যে লৈছে নতুনকৈ সেইটো কাৰ বাৰু কোনে লৈছে বুদ্ধ ডেকা লৈছে তাৰ গোৱালটোকে দেখা পাইছিলোঁ দেই কিয় লৈছে নেকি লৈছে চাগে দেই তাৰ গোৱালটোৱে মই যোৱা নাই বহুত দিন হ'ল দমৰা টাইপ লগ দে চবকে ৰাখিব দিছোঁ লগ হেল্ল' ৰাখিবলৈ কষ্টটো পাক ৰাখি কষ্টটো পাক তেতিয়াই গম পাব হয় এটা মোৰ এইটোতো এবাৰ এইটো মোৰ বহুত কাষ্টমাৰ আহিছিল ন কাষ্টমাৰ লাগি আছে হেল্ল' এতিয়াও লাগি আছে বেচিব যাম নেবেচে নহয় ইমান ঠাণ্ডা মোৰ এটা বেছি দিলে এইটো মই যদি বিক্ৰী কৰোঁ এনেকুৱা মোৰ নাপাওঁ নাপায় নাপায় জীৱনত নাপায় এনেকুৱা যদি আলত থকা মোৰ নাই নাই ন নাপায় আকৌ এনেকুৱা কি সজাম নাই নাই মই এতিয়া আহিছোঁ মই যামহে গৈ কি সজাম মই ভাতে খোৱা নাই আল দি থৈ দিব বা মোৰ আছে নেকি নাপায় আৰু ক'তো এনেকুৱাতো মোৰ নাপায় আজি বোলে আজি লৈ যাবগৈ অঁ তই কি কৰিবি তেতিয়া কেনেকুৱা বেয়া লাগিব মনটো চাম এই মনটো একো নাই অঁ থাকক কিমান দিন থাকে ভগৱানে ভালে বোলে ৰাখে মোক মানুহটো অঁ অঁ সুস্থ হৈ থাকিব যদি মেইন মানুহটোৱে যদি অলপ কিবা কানি হৈ থাকে মোৰতো কোনে কোনো আল নধৰে দিয়া মোৰতো মামাৰ ঘৰ কিমান দূৰ মামাৰ ঘৰ এইটো আছে অলপ এইদিকে যায় খিৰিকী এই কুচিমতে আছে তাক ফোন কৰিছিলে নাই নাই মামা নাই নেকি মোক কৈয়ে থাকে কিখন মাতিম দেই এদিন মই মাজত না বোলো যাম ইমান ধুনীয়া মহ ইয়াৰ লগত আৰু এটা আছে ক'ত দমৰা ছয়খিনি ছয় দাঁত আমি এনেকুৱাই নে এখিং এনেকুৱাই আচ্ছা মই 1,05,000 দি থৈছোঁ ক'ত যোনটো মালিকৰ কথা আনিছোঁ সেই মালিকৰ কথাতে আছে কিন্তু মোৰতো সি বিক্ৰী নকওঁ কি আছে এনেকুৱা দুখ হৈছে সেই মালিকটোৱে কৈছে বিক্ৰী কৰি তোক খবৰ দিম অচিনাকি মানুহ এটা এনেকৈ মোৰটোৰ ওচৰত এনেকৈ ৰৈ থাকিব পাৰিব নহয় পানী যাবগৈ এতিয়া পানী শুব আৰু শুনিলে অহা বছৰ
1 তাৰিখে হাটগুৰিতে যাব মহটো। সুন্দৰ এটা মহ জামুগুৰি হাটৰ বিজয় বৰদলৈ সুন্দৰ মহটো কি ঠাণ্ডা সজা মহ চাই লওক। আল দিয়ে ধৰিছে সুন্দৰ এটা মহ দেই সুন্দৰ মহ সুন্দৰ উলিয়াই মহ বিজয় বৰদলৈ জামুগুৰি সুন্দৰ এটা মহ চাই লওক কি ঠাণ্ডা মহ সজা মহ। আগন্তুক দিনত আৰু ভাল হ'ব মহটো। ৰাইজে আশীৰ্বাদ কৰিব আপোনালোকে আশীৰ্বাদ কৰিব জানো মহটো ভাল যুঁজে। চাই লওক সুন্দৰ মহ।